নমস্কাৰ সকলোকে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টিৰ বিষয় হৈছে সত্ৰীয়া সংস্কৃতি আৰু আমাৰ সমাজ। সত্ৰীয়া সংস্কৃতি বুলি ক'বলৈ গ'লে সত্ৰৰ পৰা উৎপত্তি হোৱা সংস্কৃতিৰ কথাকেই সূচায়। বৰ অসমৰ সত্ৰীয়া সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনামে মাত্ৰ হৰিনামে 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 সাৰ হৰিনামে কৰি আছে জগত উদ্ধাৰ। গতিকে এই শ্ৰীমদ ভাগৱতত আমাৰ সত্ৰ শব্দটিৰ অৰ্থ বা সত্ৰ শব্দটিৰ কথা তাত উল্লেখ আছে। আমি সুন্দৰভাৱে সেই সত্ৰ শব্দটিৰ উল্লেখ থকা যি পদফাকি সেই পদফাকি শ্ৰৱণ কৰোঁ আহকচোন। ৰাম আঠাইশ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষে ক্ষেত্ৰে মহাপুণ্য স্থান মান্য কৰি সুত কপা তিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। বিষ্ণুৰ মহাপুণ্য ক্ষেত্ৰ নৈমিষাৰণ্যত ২৮,০০০ ঋষি পণ্ডিতসকলে একত্ৰিত অৰ্থাৎ সমবেত হৈ শৌনককে প্ৰমুখ্য কৰি সকলোজনে সূতদেৱৰ পৰা মহাভাগৱত কথা পান কৰিছে। যিসমূহ মংগলজনক কথা মনুষ্যই জানিলে মনুষ্য জনম সফল হয়, য'ত সচ তত্ত্ব নিৰূপিত হৈ থাকে, য'ত অমৃত নিগদতি হয়, য'ত সৎ কৰ্ম কৰা হয়, য'ত সৎ আলোচনা কৰা হয়, সংক্ষিপ্ত ৰূপত তাকেই সত্ৰ বুলি কোৱা হৈছে। এই আৰ্হিতেই ষোড়শ শতিকাৰ ভক্তি আন্দোলনৰ সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত অসমক এক নতুন ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰা হৈছিল। অসমৰ আধ্যাত্মিক সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যি অক্ষয় বটবৃক্ষৰ সৃষ্টি কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, সেয়াই হৈছে সত্ৰ অনুষ্ঠান। এতিয়া আমি অসমৰ সত্ৰসমূহৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। আমাৰ অসমৰ যিসমূহ সত্ৰ আছে সেই সত্ৰসমূহক ৪টা সংহতিত বিভক্ত কৰিছে। ১ নিকা সংহতি, ২ ব্ৰহ্ম সংহতি, ৩ কাল সংহতি আৰু ৪ পুৰুষ সংহতি। এতিয়া আমি নিকা সংহতিৰ সত্ৰসমূহৰ কথা কিছু আলোচনা কৰিম বিতংভাৱে। বিশেষকৈ আমি ধোৱাহাট বেলেগুৰি সত্ৰতে থাকোঁ। ধোৱাহাট বেলেগুৰি সত্ৰ নিকা সংহতিৰে অন্তৰ্গত। গতিকে আহকচোন আমি নিকা সংহতিৰ সত্ৰসমূহৰ বিষয়ে কিছু কথা শ্ৰৱণ কৰোঁ। পোনপ্ৰথমে নিকা সংহতিৰ অন্তৰ্গত কেইখনমান সত্ৰৰ নাম ক'বলৈ ওলাইছোঁ। ধোৱাহাট বেলেগুৰি সত্ৰ, মধুপুৰ সত্ৰ, বৰপেটা সত্ৰ। বৰপেটা সত্ৰখনক দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কোৱা হৈছে। আপোনালোকে মনত ৰাখিব, বৰপেটা সত্ৰখনক দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কোৱা হৈছে। তাৰপিছত কমলাবাৰী সত্ৰ, বৰদোৱা সত্ৰ, তাৰপিছত আমাৰ পাটবাউসী সত্ৰ, গণকুছি সত্ৰ, গাংমু সত্ৰ আদিকে ধৰি বদোলা সত্ৰ, সকলো সত্ৰ আছে আৰু বহুতো সত্ৰ আমাৰ থাকি গৈছে নাই। যিকেইখন সত্ৰৰ কথা মনলৈ আহিছে তাকেই কৈছোঁ। আৰু তেনেকৈ ধৰণে আমাৰ নিকা সংহতিৰ সত্ৰসমূহ আছে। বৰদোৱা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। বৰপেটা সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ পৰম গুৰু দুজনা মিলন হৈছিল শ্ৰী শ্ৰী ধোৱাহাট বেলেগুৰি সত্ৰত। কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰিছিল বদোলা পদ্ম আতাই।
বদুলা সত্ৰ আমাৰ নাৰায়ণপুৰতে অৱস্থিত হৈ আছে। বদুলা আটাই প্ৰতিষ্ঠা কৰিছিল। পাটবাউসী, গাংমৌ এনেকৈ ধৰণে সকলোখিনি সত্ৰ আছে। তো আপোনালোকক জনাবলৈ মোৰ এটা কথা থাকি গৈছে, সত্ৰসমূহক আকৌ দুটা ভাগত ভাগ কৰিছে। এটা ভাগ হৈছে গৃহস্থী আৰু আন এটা ভাগ হৈছে উদাসীন। গৃহস্থী মানে হৈছে সংসাৰ যি আছে সেই সংসাৰত সোমোৱা, আৰু উদাসীন হৈছে বিয়া বাৰু নপতা, অৰ্থাৎ সংসাৰৰ পৰা একেবাৰে আঁতৰত থকা। এতিয়া আমাৰ সত্ৰসমূহৰ বিষয়ে পোনপ্ৰথমে ক'বলৈ গ'লে, সত্ৰ এখনত 4 হাতী আছে। 4 হাতী, অৰ্থাৎ পূব হাতী, পশ্চিম হাতী, উত্তৰ হাতী, দক্ষিণ হাতী, তেনেকৈ ধৰণে হাতী আছে। সেই প্ৰত্যেকটো হাতীতে কি হৈছে, প্ৰত্যেকটো দিশতে ভকতসকলৰ বহাসমূহ আছে। বহা মানে হৈছে ভকতসকলে য'ত থাকে, গৃহ। সেই গৃহ আমাৰ সত্ৰীয়া ভাষাত বহা বুলি কয়। সত্ৰখনৰ মৌৰবীজনক সত্ৰাধিকাৰ বুলি কোৱা হয়। সত্ৰৰ অধিকাৰীজনকে সত্ৰাধিকাৰ বুলি কোৱা হৈছে। সত্ৰাধিকাৰৰ পাছতেই ডেকা সত্ৰাধিকাৰ, বুঢ়া ভকত, ভকত, গায়ন, বৰ গায়ন আদিকে ধৰি পদবীসমূহ আছে। মেধি, ৰাজমেধিৰ পৰা আৰম্ভ কৰি সকলোখিনি আছে। সত্ৰৰ সত্ৰাধিকাৰসকলক ভকতসকলে প্ৰভু ঈশ্বৰ বুলি মাতে, আৰু ভকতসকলক অন্যান্য ব্যক্তিসকলে বা সত্ৰাধিকাৰগৰাকীয়ে হ'লেও সকলোৱে ভকতসকলক আতৈ বুলি সম্বোধন কৰে। যিজনে নৃত্য, বাদ্য আদি সকলোতে খুব সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰে, পৰিপূৰ্ণভাৱে সকলো দিশতে, সেইজনক বৰবায়ন বুলি কোৱা হৈছে। আৰু যিজনে গীতত খুব সুন্দৰভাৱে চৰ্চা কৰি, অধ্যয়ন কৰি খুব সুন্দৰভাৱে উচ্চ স্বৰত গীতসমূহ পৰিৱেশন কৰিব পাৰে, তেওঁক বৰগায়ন বুলিও কোৱা হৈছে। সত্ৰসমূহত নাম লগোৱা, পাঠক, দেউৰী, গায়ন, বায়ন, মেধি আদিকে ধৰি সকলোখিনি খুব নিৰ্দিষ্টভাৱেৰে একোজন ব্যক্তিক উপাধি প্ৰদান কৰি থোৱা হৈছে, আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ কামসমূহ নিৰ্দিষ্টভাৱে খুব সুন্দৰভাৱে কৰি গৈছে। সত্ৰসমূহত সজ আৰু ফুৰা এই দুটা নিয়ম আছে। সজ মানে হৈছে ধুতি, আৰু ফুৰা মানে হৈছে বিধুতি। সত্ৰৰ ভকতসকলৰ খাদ্যৰ বিষয়ে এতিয়া আমি জনাবলৈ প্ৰয়াস কৰিম। সত্ৰৰ ভকতসকলৰ খাদ্য যি আহাৰ আছে, সেই আহাৰ কৃষিৰ জৰিয়তে হয়, খেতি কৰে তেওঁলোকে খেতি নকৰে। আজিকালি সকলোৱে কি কৰে, ভকতসকলে যিসমূহ মাটি আছে সেই মাটিসমূহ আধিকেও দি দিয়ে, আৰু কিছুমানে নিজেও কৰে। তেওঁলোকে কিন্তু হাল নাবায়। 1 নম্বৰ কথাটো হৈছে তেওঁলোকে ভকতসকলে হাল নাবায়। আজিকালি এতিয়া যান্ত্ৰিকতাৰ যুগ, ট্ৰেক্টৰ লগায়, আৰু ভকতৰ যিসমূহ ল'ৰা আছে সেই ল'ৰাসমূহে গৈ পেলাই খুব সুন্দৰভাৱে মাটি ৰোৱা তোলা কৰে। সত্ৰৰ ভকতসকলৰ পোচাকসমূহ বগা, অৰ্থাৎ তেওঁলোকে চুৰিয়া, চেলেং কাপোৰ, গামোচা, গেঞ্জি আৰু পাঞ্জাবী বা কুৰ্তা এইসমূহ বস্ত্ৰহে পৰিধান কৰে। কোনো লং পেণ্ট, চাৰ্ট, এনেকৈ ধৰণে টি চাৰ্ট এইসমূহ ভকতসকলে পৰিধান নকৰে। আৰু যিসমূহ সত্ৰীয়া কলাকৃষ্টি আছে সেইসমূহ পৰিৱেশন কৰিবলৈ যাওঁতে ভকতসকলৰ বাবে তেওঁলোকৰ নিৰ্দিষ্ট যিসমূহ আধ্যাত্মিকতাৰ পোচাক আছে সেইসমূহ পৰিধান কৰি খুব সুন্দৰভাৱে অনুষ্ঠানসমূহ পৰিৱেশন কৰে। সত্ৰত ভকত হ'বৰ বাবে যিসমূহ ল'ৰাক আমাৰ সত্ৰলৈ অনা হয়, সেই ব্যৱস্থাৰ সম্পৰ্কে মই খুব চমুকৈ আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। যেতিয়া অভিভাৱকসকলে সত্ৰলৈ এজন ল'ৰাক আগবঢ়ায়, বা তেওঁ দুখীয়া ঘৰৰে হওক, বা কোনোবা এজনে ভাবিছে যে আমাৰ ল'ৰাটিক সত্ৰত দি দিওঁ, সত্ৰীয়া কলাকৃষ্টিসমূহ শিকি খুব সুন্দৰভাৱে ভকত হ'ব। সেই সম্পৰ্কত যেতিয়া অভিভাৱকসকলে ভাবে, বা যাৰ পিতৃ বা মাতৃ এই পৃথিৱীৰ পৰা গুচি গৈছে, সেইসকল ল'ৰাক আমাৰ সত্ৰসমূহত আনে। সত্ৰসমূহত প্ৰায় সেই ল'ৰাসমূহ প্ৰায় 5, 6, 7 এনেকৈ ধৰণৰ কিছুমান বছৰতে লৈ অনা হয়। সত্ৰসমূহৰ যিসমূহ বহা আছে, সেই বহাসকলৰ যিসমূহ মৌৰবী, বুঢ়া ভকত বা আতৈসকলে সেই ল'ৰাক
লৈ আহি খুব সুন্দৰভাৱে সৰুৰ পৰাই শিক্ষা দীক্ষা দিয়ে ঘৰুৱা সকলো কামৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰ সত্ৰীয়া কলা সংস্কৃতিৰ যিসমূহ দিশ আছে সেইসমূহ সত্ৰৰ যিসমূহ কলাকৃষ্টিৰ পৰিচালক আছে সেইসমূহৰ বৰগায়ন যিসমূহ আছে সকলোৰে পৰা সেই শিক্ষাখিনি ল'ৰাটিক বা সন্তানটিক দিয়ায় আৰু খুব সুন্দৰভাৱে সত্ৰীয়া সংস্কৃতিৰ যিসমূহ দিশ আছে সেইসমূহ তেওঁলোকে অধ্যয়ন কৰে সেই সত্ৰীয়া কলাকৃষ্টি অধ্যয়ন কৰাৰ উপৰিও তেওঁলোকে পঢ়া শুনাও কৰি থাকে পঢ়া শুনা কৰি ডাঙৰ আগলৈ উচ্চ পদস্থধাৰী ব্যক্তি হ'বগৈ পাৰে তেওঁলোকে খুব সুন্দৰভাৱে সত্ৰতে থাকি পঢ়িবও পাৰিব সুন্দৰভাৱে সত্ৰীয়া সংস্কৃতি আহৰণো কৰিব পাৰিব সত্ৰৰ বিষয়ে জানিব পাৰিব সত্ৰৰ নীতি নিয়ম সকলোখিনি জানি খুব সুন্দৰভাৱে আমাৰ সত্ৰীয়া সংস্কৃতিক আৰু আগলৈ আমি কলাসমূহৰ বিষয়ে আলোচনা কৰিম আমাৰ সত্ৰসমূহত বিশেষকৈ দৃশ্যকলা সাহিত্য কলা আধ্যাত্মিক কলা আৰু পৰিৱেশন কলা এই চাৰিটা ভাগ নিৰূপিত হৈ আছে ৬৬ কলাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে সত্ৰীয়া সংস্কৃতিৰ দ্বাৰা বিকাশ সাধন কৰিছিল বসন্তৰ কুঁহিপাতেৰে শ্যামল সুন্দৰ কৰি ৰাখিব পৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ পৰম গুৰুজনৰ প্ৰমুখ্যে আটাইসকলে আমাৰ অসমীয়া সংস্কৃতিৰ বাবে আমাৰ অসমীয়া সত্ৰীয়া সংস্কৃতিৰ বাবে যিসমূহ অৱদান আগবঢ়াই থৈ গ'ল সেয়া সদায় অতুলনীয় হৈ ৰ'ব আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টি অকণমান হ'লেও কিবা এটা জানিব পাৰিলে তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টি যদি ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আজিলৈ ইমানতে আমি বিদায় মাগিছোঁ ধন্যবাদ জয় গুৰু শংকৰ